নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আমি আৰম্ভ কৰিছোঁহে দেই। আপোনালোকে কাৰ কাৰ শেষ হ'ল আৰু কাৰ কাৰ আছে জনাবচোন। ভিডিঅ'টো কালিৰে হয় দেই। কালিৰ মই দিবলৈ টাইম নাপালোঁ, কাৰণ পথাৰৰ পৰা অহাও দেৰি হ'ল, বনাই বনাই খাই বৈ শুই গ'লোঁ, সেইবাবে নিদিলোঁ। সকলোৱে মৰম দিব। আৰু এতিয়া আগবেলা কঠীয়া তুলি আছোঁ, পাছবেলা পথাৰলৈ যাম। 3টামান বাজিছে সময়, তেতিয়া আমি পথাৰলৈ আহিছোঁ। ডাঙৰকৈ ৰ'দ দি আছে আৰু পথাৰলৈ আহি পাইছোঁহি। ঘৰৰ পৰা অকণমান দূৰ হয় পথাৰ। আহি পোৱাৰ লগে লগে এফালে বতৰটো দেখিছেনে বাৰু? ইমান ধুনীয়া কৰিছে, বতাহ আৰু বৰষুণ লগতে আহিছে। আপোনালোকৰ ফালে বাৰু বতৰ কেনেকুৱা জনাবচোন। আৰু দেখিছেনে আকাশখন ইমান ধুনীয়া কৰিছে নহয়, ডাৱৰবোৰ যাতে ওচৰতে আছেহি সেনেকুৱা লাগিছে। আমাৰ ৰোৱনীসকল গৈ আছে দেখিছেনে? এইফালে আমাৰ ৰুই আছে, ৰুলে বাৰু বহুত কম। এইফালে দেখিছেনে বাৰু, সেউজীয়া জ্বৰ পৰা হৈ আছে, তাৰ পৰা ৰুইছে আজি 4গৰাকীয়ে ৰুইছে আমাৰ। এতিয়া আবেলিহে আহিছে। আৰু এইফালে তাৰ মাজতে ৰামধনু ওলালে, মই অকণমান ভিডিঅ'কণ কৰি ৰাখি থ'লোঁ। দেখিছেনে বাৰু ইমান ধুনীয়াকৈ ওলাইছে। আৰু মইজনী এইজনী, সেয়া বেটি। আজিলৈ ইমানেই।